নমস্কাৰ 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 সকলোকে মই তোমালোকৰ মৰমৰ ভনিতা বা তোমালোক সকলোকে পিডব্লিউ অসম আৰ্টছলৈ স্বাগতম জনাইছো তোমালোকৰ পৰীক্ষা আহি পালেহি এতিয়া কেৱল পঢ়িব লাগে আৰু প্ৰেক্টিস কৰিব লাগে হয় পঢ়াটো বহুত হৈছে কিন্তু নিজক জুখি চাবলৈ হলে আমি কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিব লাগিব এতিয়া তোমালোকে জানাই যে মই আজি কি কৰিছো আসলতে কনসেপ্ট লৈ আহা নাই আজি মই প্ৰশ্ন লৈহে আহিছো আজি মই প্ৰশ্ন লৈ আহিছো তোমালোকৰ যিখিনি গদ্য অংকৰ প্ৰশ্ন লৈ আহিছো কেইটামান ইম্পৰ্টেন্ট প্ৰশ্ন এতিয়া হে প্ৰশ্ন কেইটাহে লৈ আহিছো এতিয়া তোমালোকৰ কাম হৈছে হে প্ৰশ্ন কেইটাৰ উত্তৰ কৰা আৰু যদি মুখস্থ হোৱাও নাই মনতো নাই তথাপিও হে প্ৰশ্নবিলাকৰ উত্তৰ বিচাৰা আৰু পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰা তোমালোকে কি কৰিব পাৰা হে প্ৰশ্নৰ উত্তৰ নিজকে জুখি চাব পাৰা লগতে আমাৰ কমেন্ট বক্সত হে প্ৰশ্নৰ উত্তৰবোৰ লিখি পঠিয়াব পাৰা গতিকে স্টাৰ্ট কৰো চাবা যে লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমি অসমলৈ উভতি আহিছিল কোনটো চনত মোৰ মাতৃমুখ দৰ্শন পাঠটিত উল্লেখ থকা BNR মানে কি যে মোৰ মাতৃমুখ দৰ্শন পাঠত BNR বুলি এটা বস্তু আছে কি বস্তু হয় সেই বস্তুটো মানে কি সুধিছে নেক্সট মাজিও কোন মাজিও কাৰোবাৰ নাম হয় এতিয়া মাজিও কোন বুলি সোধা গৈছে কমেডি অফ এৰৰ্ছৰ অসমীয়া ভাঙনিখনৰ নাম কি যে কমেডি অফ এৰৰ্ছৰ অসমীয়া যিখন ভাঙনি কৰি উলিয়াইছে তাৰ নামটো সোধা গৈছে লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ আত্মজীৱনীখনৰ নাম কি হয় যে তেওঁ লিখা অটোবায়োগ্ৰাফিখনৰ নামটো কি হয় নেক্সট জ্ঞান কোন তাৰ পিছত চাবা কথা কবিতাৰ এটা বৈশিষ্ট্য লিখা যে কথা কবিতা হবলৈ হলে বৈশিষ্ট্য থাকিব লাগিব তাৰে এক নম্বৰীয়া হিচাপত এটা বৈশিষ্ট্য তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব কেতিয়াবা 1 মাৰ্কত এটা লিখিব দিব 2 মাৰ্কত দুটা 3 মাৰ্কত কি তিনিটাও লিখিব দিব পাৰে হয় উমৰ তীৰ্থ কোনখন পুথিৰ ভাবানুবাদ হয় নেক্সট যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় যে প্ৰত্যেকগৰাকী কবিৰ নিজা নাম আছে এতিয়া যতীন্দ্ৰনাথ দুৱৰাক কি বুলি কোৱা হয় সেইটো সুধিছে নেক্সট যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে তাৰ পিছত চাবা আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল তেওঁ নিজৰ ঠাইখিনিৰ কথা কৈ বা প্ৰাগজ্যোতিষপুৰৰ কথা কৈ এটা মানে প্ৰাউড ফিল কৰিছিল এতিয়া তেওঁ কেনেকুৱা ধৰণৰ নিজৰ ঠাইখিনিক লৈ কথা কৈছিল সেইটো সোধা গৈছে আৰু এক নম্বৰীয়া হ'ব যিহেতু সৰুৱে হ'ব উত্তৰটো নেক্সট কোনখন সংস্কৃত গ্ৰন্থ আনন্দৰামে লৰালি কালতে কণ্ঠস্থ কৰিব পাৰিছিল যে আনন্দৰাম বৰুৱাদেৱে এখন সংস্কৃত গ্ৰন্থ সৰু কালতে গুটে কণ্ঠস্থ কৰিছিলে সেই গ্ৰন্থখনৰ নামটো সোধা হৈছে আনন্দৰাম বৰুৱাই কলিকতাৰ কোন কলেজৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল তোমালোকৰ হাই সেকেন্ডাৰী ফাইনেলত কি হয় আমি পাঠবোৰটো পঢ়িব লাগিবই কিন্তু পাঠৰ যিসকল লেখক আছে লেখকৰ পৰিচয়ও কিন্তু বহুত বেছি ইম্পৰ্টেন্ট হয় সেই ইম্পৰ্টেন্ট বিলাক চাই মেলিয়ে তোমালোকৰ কাৰণে এইখিনি প্ৰশ্ন কৰা হৈছে হা খুব ভালকৈ মনোযোগ দি এই কেইটা প্ৰশ্ন মনত কৰিবা কিন্তু উপেন্দ্ৰনাথ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম কি হয় যে তেওঁ সম্পাদনা তেওঁ এডিটৰ আছিলে চৰিত পুথিখনৰ নাম সুধিছে আৰু এটা বস্তু চাই ল'বা যে কি পুথিৰ নাম সুধে স্পেচিফিক্যালি দি দিব যে যিকোনো পুথিৰ নাম সুধা নাই ইয়াতে চৰিত পুথিৰ নাম সুধিছে হস্তি বিদাৰণৰ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে প্ৰতিটো যেনেকৈ মই কবিতাৰ কথা কৈছিলো কবিতাবিলাক কোনখন কবিতা পুথিৰ পৰা লৈছে তেনেকৈ গদ্যৰ অংশবিলাকো কি কৰিছে কোনোবা কিতাপৰ পৰা উঠাইছে ইয়াতে সেইটো প্ৰশ্নই সুধিছে সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি হয় যে তেওঁৰ ৰিচাৰ্চ ৰিলেটেড গ্ৰন্থখনৰ নাম কি হয় সুধিছে সত্য আৰু ধৰ্ম কোনখন উপনিষেদৰ প্ৰথম উপদেশ হয় যে সত্য আৰু ধৰ্ম কোন এখন কিতাপৰ উপনিষদ এখনৰ উদ্দেশ্য হয় বা উপদেশ হয় এডভাইস কৰিছে সেই উপনিষদখনৰ নাম কি হয় নেক্সট অন্নং ন নিন্দাত অন্নং বহু কুৰিৰ তন্দ্ৰতম এই শ্লোকটি কোনখন উপনিষদত আছে এইটো এটা নিশ্চয় যেহেতু কঠিন হৈছে উচ্চাৰণ কৰোতে এটা শ্লোক হয় এই শ্লোকটো কোনখন পুথিত আছে সেইটো সোধা হৈছে নেক্সট চাৰি আশ্ৰম কি চাৰিখন আশ্ৰম আছে সেই চাৰিখন আশ্ৰম কি হয় চিঠি গল্পটিত শিলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে চিঠি গল্পটো শিলভদ্ৰদেৱৰ কোনখন সংকলনৰ পৰা উঠাই লৈছে নেক্সট প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিলে যে এই খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিলে সোধা হৈছে চুটিগল্পৰ এটা বৈশিষ্ট্য লিখা নেক্সট ভূদেৱ চৌধুৰীয়ে কাৰ লৈ চিঠি লিখিছিল তেওঁ চিঠি এখন লিখিছিল আৰু সেই চিঠিখন কাৰ বাবে লিখিছিল সেইটো সোধা হৈছে
লতা মংগেশকৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম সুধিছে হয় বহুকেইখন আছে তাৰে এখনৰ নামটোহে সুধিছে এৰাবাটৰ সুৰ ছবিখনৰ আধাৰ কি হয় যে এৰাবাটৰ সুৰ ছবিখন যে বনাইছে তাৰ মেইন আধাৰটো কি হয় ব্ৰজেন বৰুৱাই বিদেশী কাহিনী এটাৰ ভেটিত নিৰ্মাণ কৰা হাস্য ৰসাত্মক ছবিখনৰ নাম কি নেক্সট হাই ডেফিনেশ্যন ডিজিটেল পদ্ধতিৰে নিৰ্মিত প্ৰথম অসমীয়া বুল ছবিখনৰ নাম কি হয় অসমৰ চলচ্চিত্ৰ নিৰ্মাণ প্ৰশিক্ষণ বিদ্যালয়খনৰ নাম যে এখন বিদ্যালয় যিয়ে অসমীয়া চলচ্চিত্ৰ নিৰ্মাণ কেনেকৈ কৰে তাৰ প্ৰশিক্ষণ দিয়ে সেই বিদ্যালয়খনৰ নাম সুধিছে থ্ৰিলাৰ শব্দৰ অৰ্থ কি তোমালোকে জানাই নিশ্চয় বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি হয় ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম স্পেচিফিক যেতিয়া বস্তু থাকিব তেতিয়াতো আমি খুব গুৰুত্ব সহকাৰে চাব লাগিব যে বিজ্ঞান বিষয়ক আলোচনী বিজ্ঞান যিকোনো আলোচনীৰ নাম সোধা নাই বিজ্ঞান বিষয়ক আলোচনীৰ নাম সুধিছে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটো কি বুলি কোৱা হয় নেক্সট কোনটো যুগক বিজ্ঞানৰ যুগ বুলি কোৱা হয় যে কোনবা এটা যুগ আছে যাক বিজ্ঞানৰ যুগ বুলি সায়েন্সৰ যুগ বুলি কোৱা হয় সেইখিনি সুধিছে আজিৰ আমাৰ ইম্পৰ্টেন্ট প্ৰশ্ন এইখিনিয়ে আছিলে এতিয়া তোমালোকৰ কাম হৈছে সেই ইম্পৰ্টেন্ট প্ৰশ্নবিলাক বহিত টুকি লোৱা তাৰ পিছত হয়তো যাৰ যাৰ মনত নাই সেই মনত কৰা এইখিনি প্ৰশ্ন উত্তৰ চাবা কোনটো পাঠৰ হয় সেইটো চোৱাটো বেছি ইম্পৰ্টেন্ট হয় প্লাস তাৰ উত্তৰবোৰ কৰি আমালৈ আমাৰ কমেন্ট সেকশনত কৰি পঠিয়াবলৈ নাপাহৰিবা ধন্যবাদ